গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি যাম বান্দৰদেৱা কৰোনা ভেকচিনৰ দ্বিতীয়টো ড'জ ল'বলৈ। ভাবিলোঁ লগতে ব্লগ এটাও বনাই দিওঁ, কেনেকুৱা হৈছে ক'বচোন কমেণ্ট কৰি। আমি আহি পালোঁ তৰাজুলি অভাৰব্ৰিজ। এই ঠাইখন মোৰ খুবেই প্ৰিয়, গতিকে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। চাওক, প্ৰকৃতিয়ে সৃষ্টি কৰা কি যে মনোৰম দৃশ্য। প্ৰিয়তমা প্ৰিয়তমা মৰম এধানি লোৱানা ফুল হৈ ফুলি ৰম বুকুত প্ৰিয়তমা প্ৰিয়তমা এবাৰ হাঁহি দিয়া না জোন হৈ জ্বলি ৰম চকুত। আৰু আমি জেঠাই ঘৰ পাই গ'লোহি। প্ৰিয়তমা মৰম এধানি লোৱানা ফুল হৈ ফুলি ৰম বুকুত। তুমি তুমি যেন লাগে নীলিমাৰে সপোন জুমি জুমি চাওঁ মই হিয়াৰে দাপোন। ইয়াত বেছি সময় নকৰোঁ, এতিয়া যাওঁ আমি পিটিছো ছেকেণ্ড গেটত কৰোনা ভেকচিনৰ দ্বিতীয়টো ড'জ ল'বলৈ। প্ৰিয়তমা প্ৰিয়তমা এসাগৰ মৰম লোৱানা ঢৌ হৈ খেলি ৰম বুকু। বেজি লৈ আহি পালোঁহি। ইয়াত খালোঁ বলোঁ শুলোঁ, অলপ ৰেষ্ট ল'লোঁ। এতিয়া যাম আমি ভিনদেউক লগ কৰিবলৈ বান্দৰদেৱা। আজি কি হ'ল জানে আপোনালোকে, মই যেতিয়া বেজি ল'বলৈ সোমাইছিলোঁ, নাৰ্ছগৰাকীয়ে যেতিয়া মোক বেজি দিবলৈ লৈছিলে, টানোতেনে মোৰ চোলাটোৱে ফাট খাই থাকিলে আৰু মই এতিয়া ফটা চোলাটো পিন্ধিয়ে সকলোতে ঘূৰি ফুৰিছোঁ। লিখি যাম তাতেই মৰমৰে আখৰ লিখি যাম তাতেই ভাল পোৱাৰে আখৰ। ভিনদেউক লগ কৰি আহি পালোঁহি আৰু এতিয়া ইয়াত অলপ টাইম ৰ'ম, তাৰপিছত গৈ মামা ঘৰত সোমাই ঘৰত যাম। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।